নমস্কাৰ মই অন্তৰা দত্তই পোনপ্ৰথমতে সৃষ্টিৰ স্বৰলিপি অনুষ্ঠানৰ তৰফৰ পৰা সকলোলৈকে সন্মান আৰু স্বাগতম জনাইছো হতাশাৰ কলীয়া ডাৱৰ আঁতৰাই ধৰালৈ যাতে নামি আহে এছেৰেঙা চিকুণ পোৱাৰ কোমল দুডালি তাৰে কামনা কৰিলো কবিতা অনুভৱৰ অযুত স্তুতি সৃষ্টিৰ স্বৰলিপি এডি ক্ৰিয়েশ্যন 01 ইউটিউব চেনেলৰ উদ্যোগত আয়োজন কৰা স্বৰচিত কবিতা পাঠৰ এক ব্যতিক্ৰমী কাব্যানুষ্ঠান আমাৰ এই বিশেষ কাব্যানুষ্ঠানত বিশেষ কেইগৰাকীমান আমন্ত্ৰিত ব্যক্তিৰ দ্বাৰা স্বৰচিত কবিতা পাঠ আগবঢ়োৱা হ'ব অনুষ্ঠানৰ শুভাৰম্ভণিতে অংশগ্ৰহণ কৰা আটাইকেইজন কবিলৈকে আমি শুভকামনা যাচিছো অচিনাকি পদূলিৰ চিনাকি সুৰ একা বেকা জীৱন বাটত পোহৰৰ অনেক গুল প্ৰথমতে আমি আমাৰ আমন্ত্ৰিত কবি কেইজনক চিনাকি কৰি দিব বিচাৰিছো কবি প্ৰাঞ্জল প্ৰতিম খনিকৰ ভাৰতীয় ষ্টেট বেংকৰ ইঞ্চুৰেঞ্চ বিভাগৰ কৰ্মচাৰী তেখেতৰ প্ৰকাশিত কাব্য সংকলন অশান্ত মেঘৰ দৰে প্ৰকাশ পাবলগীয়া কাব্য সংকলন এজাক বৰষুণৰ বিষাদ বুটলি আৰু পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম সান্নিধ্য অন্য এজন উদীয়মান কবি আমাৰ মাজত উপস্থিত আছে তেখেত হৈছে ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী বৃষ্টি বন্যা তামুলী অন্যহাতে হৰেণ চন্দ্ৰ কলিতা আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে তেখেত জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ৰ সহশিক্ষক হিচাপে কৰ্মৰত তেখেতৰ ঘৰ বটদ্ৰৱা বৰহিচা নগাঁৱত তেখেতে পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম প্ৰত্যাহ্বান ইতিমধ্যে বিভিন্ন কাকত আলোচনীত তেখেতৰ কবিতা প্ৰকাশ হৈছে পৰ্যালোচক হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ মনোজ কুমাৰ শইকীয়া তেখেত মেৰাপানী গোলাঘাটৰ দয়ান মহাবিদ্যালয়ৰ উপাধ্যক্ষ তেখেতলৈ আমি সন্মান জ্ঞাপন কৰিলোঁ তেনেহ'লে শ্ৰোতা বন্ধু উপভোগ কৰোঁ আহকচোন আজিৰ আমাৰ এই বিশেষ কাব্যানুষ্ঠানটি এডি ক্ৰিয়েশ্যন 1ৰ উদ্যোগত সৃষ্টিৰ স্বৰলিপি শীৰ্ষক যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ কাৰণে মই আয়োজকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটিৰ আগধৰোতা আৰু পৰ্যালোচক মহোদয় দুয়োজনলৈকে মোৰ হৃদয়ৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ এতিয়া মই মোৰ প্ৰথমখন কাব্য সংকলন অক্লান্ত মেঘৰ দৰে তাৰ পৰা এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ কবিতাটিৰ শিৰোনাম সান্নিধ্য এটি সোৱাদ ভৰা আবেলিৰ গহন বনত কিছু সময় বন্ধকত থৈ বহিছিলোঁ তোমাৰ কাষত হ'লেও সদয় হওকচোন আগে নেদেখা হাতু ৰঙৰ নতুন সাজোন তোমাৰ মুখ দাপোনত কওঁ বুলিও ক'ব নোৱাৰা কথাটি ভাষাহীন ওঠৰ নিৰ্ভেজাল হাঁহিটি নাইবা কলিজাৰ দুৱাৰে দুৱাৰে খুন্দিয়াই থকা শব্দহীন চেতনাৰ উদ্বাউল আকুতি যাওঁ বুলিও যাব নোৱাৰা আবদ্ধ সময়টি কত জনমৰ হেঁপাহৰ ফুল আশা আৰু কামনা তুমি যেন বুজাত নকৰা ভুল হৃদয় আৱৰণৰ তলে তলে বকুল ফুলৰ গোন্ধে গোন্ধে বাস্তৱৰ শিলত খোদিত কঠিন পল অনুপলে এই আছোৱা যতনাই থোৱা আছে শত শৰতৰ সুৰুজে সিঁচি যোৱা লক্ষী পূৰ্ণিমাৰ জোন ধন্যবাদ নমস্কাৰ এডি ক্ৰিয়েশ্যন 01 ইউটিউব চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম শ্ৰীমতী বৃষ্টি বন্যা তামুলী মই ফৰকাটিং মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ সমাজতত্ব বিভাগৰ এগৰাকী ছাত্ৰী পোনপ্ৰথমে শ্ৰীযুত অপূৰ্বৰঞ্জন দত্ত ছাৰকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো ছাৰে এই সান্নিধ্য হাতত লোৱাৰ বাবে সৃষ্টিৰ স্বৰলিপিত অংশগ্ৰহণ কৰিবলৈ পাই মই সঁচাই আনন্দিত হৈছোঁ স্বৰচিত কবিতাটি আপোনালোকলৈ আগবঢ়াইছোঁ তাত যদি ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব কবিতাৰ শিৰোনাম শাওনৰ পথাৰ শাওনৰ পথাৰে মোক মতলীয়া কৰি তুলিলে হাঁহিবিলাকে শাওনৰ পথাৰত জাক জাক ৰোৱনীয়ে ভৰপূৰ জাক জাক ৰোৱনীৰ হাঁহি খিকিন্দালি পথাৰ হয় ব্যাকুল জাক ৰোৱনী দেখি মই শাওনৰ পথাৰখনি কি যে শুৱনি ধন্যবাদ নমস্কাৰ সৃষ্টি স্বৰলিপি অনুষ্ঠান মই এটি কবিতা আবৃত্তি কৰিব খুজিছোঁ
মোৰ কবিতাৰ শিৰোনাম হ'ল প্ৰত্যাহ্বান। প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ কৰোণা, প্ৰাণপণে কৰি যাম ৰণ। মানুহ আমি এদিন জিনিমেই তোমাক মানৱ জাতিয়ে কৰিলোঁ লোপন। ত্ৰাসৰ সৃষ্টি কৰি ভাবিছা নেকি তুমি বিশ্ব জয় কৰিব পাৰিম বুলি? 100 গৰু মাৰিলে বাঘৰো মৰণ, কিয় গৈছা এই কথা ভুলি? কৰোণা ভাইৰাছ বৰ মাৰাত্মক, তুমি মুঠেই ভয় নকৰোঁ সেই বুলি। বিজ্ঞানৰ জৰিয়তে বিশ্ব মানৱে তোমাক পুলিয়ে পোখালিয়ে পেলাব তুলি। বিজ্ঞানৰ গতি অপ্ৰতিৰোধ অতি, এদিন ভেকচিন আৱিষ্কাৰ হ'ব। পৃথিৱীত তোমাৰ যিমান আছে বীজাণু সকলো সমাধিস্থ কৰি থ'ব। লাখ লাখ মানুহ মাৰি ইতিমধ্যে তুমি মানৱৰ প্ৰধান শত্ৰু হ'লা। নিষ্ঠুৰতাৰ শাস্তি পাবাই এদিন, নিজ কৰ্মফলে ৰসাতলে গ'লা। তোমাক বধিবলৈ আজিৰ বৈজ্ঞানিকে ইতিমধ্যে ব্ৰহ্মাস্ত্ৰ উলিয়াইছে সাজি। তোমাক বধি বিজ্ঞানে মানৱৰ জয় গীত গাব, এই কথাত ৰাখিলোঁ মই বাজি। তোমাক নিধনি মানৱ জাতিয়ে পুনৰ শান্তি প্ৰগতি মৈত্ৰীৰ গাব গীত। ধৰাখন আমাৰ পুনৰ পোহৰ হ'ব, আনন্দত মতলীয়া হ'ব মানুহৰ চিত। ধন্যবাদ। নমস্কাৰ। সৃষ্টিৰ স্বৰলিপিৰ মজিয়াত সমবেত প্ৰতিগৰাকী কবিৰ আন্তৰিক অভিনন্দন আৰু ওলগ জনাইছোঁ। কবিতা দৰাচলতে নিৰ্জনতাৰ সংবাদ। নিৰ্জনতাৰ ফাঁকে ফাঁকে কবিতাই ৰচে মানুহৰ সংগ্ৰাম, মানুহৰ অনুভূতিৰ অতল বাগধাৰা। আমাৰ কবি নিজৰ আয়ত্তৰে মানুহৰ ভাষা আয়ত্ত কৰে, সময়ৰ ভাষা আয়ত্ত কৰে, আৱেগৰ ভাষা আয়ত্ত কৰে, চেতনাৰ ভাষা আয়ত্ত কৰে। আৰু এই ভাষাৰ মাজেদি কবি স্পৰ্শ কৰে মানুহৰ হৃদয়ত প্ৰথিত বিশাল অনুভূতি। লেটিন আমেৰিকাৰ বৰ্তমান কবিসকলৰ কবিতাসমূহক কোৱা হৈছে যে এই কবিতাসমূহ আচলতে কবিতাই নহয়, এই কবিতাসমূহ আচলতে কবিতাৰে আত্মজীৱনী। অট'বায়োগ্ৰাফি অফ পয়েমছ, অট'বায়োগ্ৰাফি অফ পয়েটছ বুলি কোৱা হোৱা নাই। মই ভাবোঁ আমাৰ কবিসকলেও নিশ্চিতভাৱে নিজৰ কবিতাক কবিতাৰ আত্মজীৱনী কৰি তুলিব, য'ত আয়ত্ত হ'ব ৰসঘন মধুৰতা, সময়, সংবাদ, চেতনা, অনুভূতি আৰু এক নিৰ্জন সময়ৰ চেতন সংবাদ, যিটো পাবলো নেৰুদাই বিচাৰিছিল। পাবলো নেৰুদাই বিচাৰিছিল এক বিশাল নিৰ্জনতা, আৰু তাৰ মাজেদি তেওঁ গঢ়িব বিচাৰিছিল মানৱতাৰ সুবিশাল চেতনা, যিটো চেতনাক তেখেতে এক গভীৰ বাগধাৰাত পৰিণত কৰিছিল, কেৱল মানুহৰ পৰা মানুহলৈ। সৃষ্টিৰ স্বৰলিপিৰ মজিয়াত আজি আমি যিকেইজন কবিক লগ পাইছোঁ, তাৰ ভিতৰত প্ৰাঞ্জল প্ৰতিম খনিকৰৰ এটা সুন্দৰ কবিতা পাইছোঁ, সেয়া হৈছে সান্নিধ্য। কবিতাৰ শিৰোনাম সান্নিধ্য। মই সান্নিধ্যৰ কেইটামান শাৰী পঢ়ি দিবলৈ ভাল পাম নিশ্চয়। কবিয়ে লিখিছে, এটি সোৱাদ ভৰা আবেলিৰ গহন বনত কিছু সময় বন্ধকত থৈ বহিছিলোঁ তোমাৰ কাষত। সান্নিধ্যৰ সেই উমাল অনুভূতিয়ে কবিতাটোৰ মূল বক্তব্য নহয়। আচলতে সান্নিধ্যৰ মাজে মাজে কবিয়ে স্মৃতি, বৰ্তমানৰ পৰা ভৱিষ্যত আৰু সান্নিধ্যৰ উত্তৰ সময়লৈ যাত্ৰাৰ এক অহৰহ প্ৰচেষ্টা এই কবিতাটোৰ মাজত অব্যাহত ৰাখিছে। কবি যেন ঘোষণা কৰিছে, এই সান্নিধ্য কেৱল সান্নিধ্য নহয়, এই সান্নিধ্যৰ আয়ত্তৰ বাহিৰতো আৰু সান্নিধ্য আছে। সান্নিধ্যৰ চেতনাৰ বাহিৰতো আৰু চেতনা আছে। চেতনা আৰু সান্নিধ্যৰ মাজৰ সম্পৰ্কক কবিয়ে এক দীপ্তিমান পৰিচৰ্যাৰে এক নিতুল ৰূপ দিবৰ কাৰণে
চেষ্টা কৰিছে। কবিৰ বাবে সেই কবিয়ে লিখিছে, হৃদয় আৱৰণৰ তলে তলে বকুল ফুলৰ গন্ধে গন্ধে বাস্তৱৰ শিলত খোদিত কঠিন পল অনুপলে এয়া চোৱা যতনাই থোৱা আছে শত শৰতৰ সূৰুজৰে সিঁচি যোৱা লক্ষ্মী পূৰ্ণিমাৰ জোন। কবিৰ এই কবিতাৰ মাজেদি এক সাৰ্থক মিতভাস কবিৰ চেতনাত প্ৰতিপালিত হৈছে। কবিয়ে বিচাৰি উলিয়াইছে সান্নিধ্যৰ এক নতুন ছন্দ। কবি বিচাৰি উলিয়াইছে সান্নিধ্যৰ এক নতুন আখৰা। কবি বিচাৰি উলিয়াইছে সান্নিধ্যৰ এক নতুন ধাৰাবাহিকতা। এই যেন সান্নিধ্যৰ অন্ত নাই। আৰু সেই সান্নিধ্য যে সহজ নহয়, কবিৰ চেতনাই তাক প্ৰতিনিয়ত স্পৰ্শ কৰিবৰ কাৰণে উত্তাৱল হৈ উঠিছে। কবিৰ আহ্বান, কবিৰ উদ্বেগ, কবিৰ যন্ত্ৰণা সকলোখিনি যেন সান্নিধ্যৰ মাজেৰে প্ৰকাশ হৈছে। আৰু ইয়াতেই কবিতাটোৰ চৰম সাৰ্থকতা নিহিত হৈ আছে। প্ৰাঞ্জল প্ৰতিম খনিকৰ এই কবিজনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ যে অহা সময়বোৰত নিশ্চিতভাৱে তেখেতৰ কবিতাৰ মাজেৰে আমি এক নতুন ধাৰাবাহিকতা, নতুন এক বাগধাৰা, নতুন সময় আৰু চেতনাক পুনঃ পাবলৈ সক্ষম হ'ম। আমাৰ হাতত পৰিছে সৃষ্টিৰ স্বৰলিপিৰ অন্য এগৰাকী কবি, উদীয়মান কবি বৃষ্টিবন্যা তামুলী, ফাৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী, এগৰাকী অতি অনুভৱী কবি। তেওঁৰ কবিতা শাওনৰ পথাৰ। শাওনৰ পথাৰ কবিতাটোৰ মাজেৰে কবিয়ে আচলতে শাওনৰ এখন ছবি আঁকিছে। মই যেতিয়া কবিতাটো শুনো বা তেওঁৰ কবিতাটো পঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়া তাৰ মাজত থকা যি গীতিময়তা, কবিতাটোৰ মাজত গীতিময়তাৰ যি সম্ভাৱনা, সেই সম্ভাৱনাই মোক বাৰে বাৰে আকৰ্ষণ কৰিছে। নিশ্চিতভাৱে অধিক কৰ্ষণে তেওঁৰ এই কাব্যিক সত্তাক পুৰঠ কৰি তুলিব। শাওনৰ ছবিখন আঁকিবলৈ যাওঁতে শাওনৰ পথাৰৰ জাক জাক ৰোৱনী, তেওঁলোকৰ হাঁহি ধেমালি, খিলখিলনি, এই সকলোবোৰে তেওঁক আকৰ্ষণ কৰিছে। আমাক পাঠকক প্ৰকৃতাৰ্থত তেওঁ শাওনৰ পথাৰখনলৈ লৈ যায়, কিন্তু পোনপটীয়াকৈ নহয়। কবিতাটোৰ মাজত থকা গীতিময় আৱেগৰ অৱকাশেৰে আমি যেন শাওনৰ পথাৰখনলৈ যাত্ৰা কৰোঁ। যেতিয়া জন কিটছে বিভিন্ন পৰ্যায়ত প্ৰকৃতিৰ বিভিন্ন প্ৰসংগক নিজৰ কবিতালৈ টানি আনিছিল, তেওঁ তাৰ মাজত এটা গীতিময়তাৰ ধাৰণা পাঠকক দিবলৈ চেষ্টা কৰিছিল। কিন্তু সেয়া এক পৰিপক্ক প্ৰসংগ আছিল। আৰু মই ভাবোঁ বৃষ্টিবন্যা তামুলীৰ কবিতাৰ মাজতো সেইখিনি নিহিত হৈ আছে। গীতিময়তাৰ অনুৰণত কবিতাটোৱে এটা নিতুল ৰূপ পোৱাৰ সকলো সম্ভাৱনা ৰাখিছে। তেওঁ যেতিয়া লিখে শাওনৰ পথাৰে মোক মতলীয়া কৰি তুলিলে, মতলীয়া কৰি তুলিলে হাঁহিবিলাকে। শাওনৰ পথাৰত জাক জাক ৰোৱনী ভৰপূৰ, জাক জাক ৰোৱনীৰ হাঁহি খিটিঙালিত পথাৰ হৈ বিয়াকুল। জাক ৰোৱনী দেখি মন শাওনৰ পথাৰত। শাওনৰ পথাৰখনি কি যে শুৱনি, কি যে শুৱনি ও, কি যে শুৱনি ও বুলি কোৱাৰ লগে লগে এক অনন্য তাগিদা, অনন্য এক আৱেগ, দুয়োটাৰে সমন্বয়ত কবিতাই এক নিতুল গীতিময় ৰূপ লোৱাৰ সম্ভাৱনা গঢ়ি আনিছে। আৰু সেইকাৰণে মই ভাবোঁ এই ধাৰাবাহিকতা যদি তেওঁ অক্ষুণ্ণ ৰাখে, নিশ্চিতভাৱে আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ দৰেই অহা সময়বোৰত তেওঁৰ কবিতাই এক গীতিময় ছন্দ আৰু গীতিময় ফৰ্ম বা আকাৰ ল'বলৈ সক্ষম হ'ব। মই নিজেই এজন পাঠক হিচাপে বৃষ্টিবন্যা তামুলীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ যে অহা সময়বোৰত তেওঁ যদি কবিতাৰ গীতিময় ৰূপটোক তুলি ধৰাৰ প্ৰসংগ অব্যাহত ৰাখে, নিশ্চিতভাৱে
তেওঁ এক পুৰঠ কবিত পৰিণত হ'বলৈ সক্ষম হ'ব। পুনৰ তেওঁলৈ ধন্যবাদ থাকিল। এইবাৰ অন্য এজন কবিৰ কবিতাই আমাক আকৰ্ষণ কৰিছে। তেখেত হৈছে জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ৰ সহশিক্ষক হৰেণ চন্দ্ৰ কলিতা। তেখেতে এটা কবিতা লিখিছে, প্ৰত্যাহ্বান, চেলেঞ্জ। এই কৰোণা সময়ৰ যি দুৰ্যোগ, কৰোণা আক্ৰান্ত পৃথিৱীত মানুহৰ মন চেতনাই যি আকাৰ লৈছে, তাক অতিক্ৰম কৰি এক চেলেঞ্জ বা প্ৰত্যাহ্বান তেওঁৰ কবিতাৰ মাজেদি অব্যাহত ৰাখিছে। কবিতা যেতিয়া মই পঢ়িছোঁ যে কবিয়ে প্ৰত্যাহ্বান জনাইছে যে এদিন মানুহে অতিক্ৰম কৰিব সেই সময়, মানুহে শেষ কৰিব সেই সময়, কৰোণা ভাইৰাছক শেষ কৰিব, কৰোণা ভাইৰাছক এই পৃথিৱীৰ পৰা নিপাত কৰিব, মানুহৰ সভ্যতাক মানুহে ধৰি ৰাখিব, মানুহৰ বিজ্ঞান, মানুহৰ মগজু, মানুহৰ চেতনা, মানুহৰ আধ্যাত্মিকতা আৰু সবার ওপৰত মানুহৰ যি শক্তি, মানুহৰ হৃদয় আত্মাই কঢ়িয়াই অনা যি শক্তি, এই শক্তি এদিন আমাৰ সভ্যতাক তুলি ধৰিব, কৰোণা মহামাৰী শেষ কৰিব, কৰোণা আক্ৰান্ত এই সময় অতিক্ৰমিত হ'ব আৰু পৃথিৱীয়ে এক নতুন সভ্যতা, নতুন সময়লৈ আগবাঢ়িব। এটা আশাবাদ কবিতাটোৰ মাজত প্ৰতিফলিত হৈছে। আশাবাদী নহয়, মানুহৰ যি শক্তি, এই শক্তিৰ বাবে যি চেতনাৰ প্ৰয়োজন, সেই চেতনাক কবিয়ে নিতুল ৰূপত ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াত কবিতাটোত বিজ্ঞান, মানুহৰ শক্তি, মানুহৰ কৰ্ষণ, মানুহৰ চেতনা, মানুহৰ যি সভ্যতাৰ ইতিহাস, তাকো কবিয়ে বিভিন্ন প্ৰসংগত তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিছে। মই কবিতা যেতিয়া শুনিছোঁ বা পঢ়িবলৈ চেষ্টা কৰিছোঁ, তেতিয়া মোৰ সেই গীতটোলৈ বাৰে বাৰে মনত পৰিছে, উই শ্বেল লাভ হাৰ কাম সামডে, উই শ্বেল লাভ হাৰ কাম সামডে, অহ ডিপ ইন মাই হাৰ্ট আই ডু বিলিভ, উই শ্বেল লাভ হাৰ কাম সামডে। মানুহে এদিন সঁচাকৈ অতিক্ৰম কৰিবই, মানুহে এদিন সফলতা আয়ত্ব কৰিবই। এই যে অতিক্ৰমৰ যে গান কৰোণা ভাইৰাছৰ পটভূমিত কবিয়ে লিখিলে, সেই প্ৰসংগটোৱে কবিতাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। মই ভাবোঁ যে হৰেণ চন্দ্ৰ কলিতাদেৱে এনে প্ৰসংগেৰে যদি কিছু কবিতা লিখে, নিশ্চিতভাৱে আমাৰ কবিতাৰ জগতখন অন্য ধৰণে পুৰঠ হৈ উঠিব, অন্য ধৰণে সমৃদ্ধ হৈ উঠিব। তেখেতলৈ মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যথাৰ্থতে মই উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। কবিতা কেৱল ছন্দ, ভাষা আৰু চিন্তাৰ সমন্বয় নহয়। কবিতাৰ বাবে যি ফৰ্মৰ প্ৰয়োজন হয়, যি আকাৰৰ প্ৰয়োজন হয়, যি অৱয়ৱৰ প্ৰয়োজন হয়, সেই অৱয়ৱৰ যি সম্পৰীক্ষা বৰ্তমান গোটেই পৃথিৱীতে হৈছে। আজি যদি আমি ফৰাচী কবিতা পঢ়োঁ, আজি যদি আমি লাটিন আমেৰিকাৰ কবিতা পঢ়োঁ, আৰু আজি যদি আমি নিগ্ৰোসকলৰ জীৱনধাৰাৰ পটভূমিত যিবোৰ কবিতা ৰচিত হৈছে, আফ্ৰিকান কবিতা বা আফ্ৰিকামূলীয় কবিজ কবিতা যদি পঢ়োঁ, তেতিয়া দেখিম যে অনুভৱৰ নিতুল স্বৰূপ, সূক্ষ্মতা আৰু কবিৰ বাবে প্ৰয়োজনীয় ছন্দ আৰু শব্দ, এই কেইটা দিশত যি সম্পৰীক্ষা হৈছে, নিশ্চিতভাৱে আমাৰ অসমৰ কবিসকলে এইখিনি কৰিবলৈ সক্ষম হ'ব। আৰু বিশেষত সৃষ্টিৰ স্বৰলিপি এই নামটোৰ মাজতেই তেনেধৰণৰ সম্ভাৱনা নিহিত হৈ আছে। আৰু এই সম্ভাৱনাই এক ৰৌদ্ৰযাত্ৰা যে আৰম্ভ কৰিব, এই জাৰ্ণি টু ছানশ্বাইন, মই নিশ্চিত। পুনৰ কেউজন কবিলৈ মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কেউজনৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। কাব্যপ্ৰেমী ৰাইজ, আশা কৰোঁ আপোনালোকে অনুষ্ঠানটি আনন্দেৰে উপভোগ কৰিলে। আমি আমাৰ আজিৰ অনুষ্ঠানৰ আমন্ত্ৰিত কবি কেইগৰাকীক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ কাব্য যাত্ৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে পৰ্যালোচক মহোদয়ে তেখেতৰ যি বহুমূলীয়া মন্তব্য প্ৰদান কৰি কবি কেইগৰাকীক উৎসাহিত কৰিলে, তাৰ বাবে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে দৰ্শকবৃন্দই অনুষ্ঠানটি উপভোগ কৰাৰ বাবে আমি তেওঁলোকৰ ওচৰতো কৃতজ্ঞ। আশা কৰোঁ আকৌ সময়ৰ আঙুলিত ধৰি কণ কণ খোজেৰে দেও দি আগবাঢ়ি আহিব সপোনবোৰ, আৰু আমাৰ সকলোৰে হৃদয়ত ফুলিব এপাহি গোলাপ তেজ ৰঙী। সকলোৰে স্বাস্থ্যৰ কুশল কামনাৰে আজিলৈ বিদায় মাগিব বিচাৰিছোঁ। পুনৰ এনেদৰে কবিতাৰ মাদকতাৰ মাজত আমি সকলোৱে একেলগে কিছু সময় অতিবাহিত কৰিম। ধন্যবাদ।
ধন্যবাদ।